আমাৰ কৰিছিলো মাকৈ খেতিটো হয় মাকৈখিনি বোলে আজি মাৰাই তাৰ কাৰণে আমি গোটাখানে হাতে কামে লাগি গেছং আৰু যদি পুৰা জোতা জোতা পিন্ধে লাগি গৈছে মানে আমি ৰাতিপুৱা দৌৰবা গৈছিলো আৰু দৌৰি আহি তাক ঘৰতে যাব দিয়া নাই ডাইৰেক্ট আমাৰ ঠাইলৈ আহিছোঁ মাকৈ মাৰাবৰ কাৰণে ধান মৰা মেচিন আৰু মাকৈ মৰা মেচিন দুটা প্ৰায় একেই ধান মৰা মেচিন গো অলপ ডাঙৰ চাইজৰ আৰু ইগো অলপ ছোট চাইজৰ আৰু ধান মৰা মেচিন গোটৰ পাঁচ ফালি দিয়া মানে ধান গিলা ওলাই আহে আৰু মাকৈ গোটৰ এই মাজি দিয়া মাকৈ গিলা ওলাই আহে তো এইখিনিয়ে পাৰ্থক্য আৰু অলপ ডাঙৰ অলপ ছোট খিনি আৰু আমাৰ মাকৈ খেতি এইখিনিত প্ৰায় 2 বিঘা মানে কৰা হৈছিল আৰু লাষ্টত ওলাইছে আমাৰ এইখিনি মানে বৰষুণতো চব গিলা মৰি গৈছে মাকৈ মাৰা হোৱাৰ পিছত আমি আহিলোঁ বিহু হালিত মানে আমাৰ গাঁৱতে এখন বিহু আছে তো তাতে আহিলোঁ ইয়াতে চলিছে বৰ্তমান পতাকা উত্তোলনৰ পিছত বিভিন্ন খেলা ধূলা পাতিছে সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি জীয়ৰী বোৱাৰীলৈকে খেলা পাতিছে ইয়াতে মানে জীয়ৰী বোৱাৰীসকলক ৰছী টনা খেলা দিয়া হৈছিল আৰু জীয়ৰীসকলে পৰাস্ত কৰে বোৱাৰীসকলক ৰছী টনা খেলত মানে বোৱাৰীসকল অলপ বয়স হৈছে না আৰু জীয়ৰীসকলৰ গাত বহুত শক্তি আছে তাৰ কাৰণে জীয়ৰীসকলে জিতিছে বিহুৰ তাতেতো বিভিন্ন খেলা ধূলা হৈ আছে তাৰপিছত জ্যোতি আৰু মই ঘৰত আহি দুজনে পুৰা বিন্দাছ গাহৰি বনাই আছোঁ মানে আমাৰ গাহৰি খোৱা মানুহতো নাই জ্যোতি আৰু মই দুজনে খাম তো মই বনাং জ্যোতি আছে ভিডিঅ' কৰে তো ভিডিঅ' এইখিনি আছিল গাইছ